আজি আমি আহিছোঁ চেলেক ধুনাগুৰি ঘাট মানে এই দলং উদ্বোধনী কাৰ্যসূচীলৈ। এইটো আপোনাৰ চেলেক ঘাট হয় মাজুলীৰ, আৰু সিপাৰে আপোনাৰ ধুনাগুৰি লখিমপুৰ পৰে। এই দুখন জেগা আপোনাৰ এই চেলেক ধুনাগুৰি দলঙে সংযুক্ত কৰিব। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহি ভূমি পূজন কৰিবহি। ইয়াত খুঁটাকেইটা আপোনালোকে দেখিছে, খুঁটাকেইটা বহুৱাই থৈছে, আজি ভূমি পূজন কৰিব। আৰু আপোনালোকে দেখিছে মানুহকেইটাক, মুখ্যমন্ত্ৰীক আদৰিবলৈ মানুহকেইটা ৰৈ আছে। হোৱা দেখিছে আপোনালোক, কিন্তু আমাক তালৈ যাবলৈ দিয়া হোৱা নাই। যিটো ছিকিউৰিটিৰ পাৰপাজৰ কাৰণে আমাক প্ৰৱেশ তাত কৰিব দিয়া নাই আজিৰ দিনটো। সেইটো আপোনাৰ প্ৰথম খুঁটাটোতে আজি ভূমি পূজন হ'ব, আপোনালোকে দেখি আছে। এই আপোনালোকে দেখিছে মানুহৰ ভিৰ কেনেকুৱা। যিটো মাজুলীবাসীৰ এটা সপোন আছিল, এই যে সপোন আজি দিঠকত পৰিণত হ'বলৈ গৈ আছে। যিটো বাৰিষাৰ সময়ত মাজুলীবাসীৰ দুখ দুৰ্দশা, ইপাৰ সিপাৰ হ'বলৈ নাৱত যিটো কষ্ট হয়, কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে ৰাতি নাও নোপোৱা হয়। এতিয়া দলংখন যিহেতু হ'ব গৈ আছে, সেইকাৰণে মাজুলীবাসীৰ নথৈ আনন্দিত হৈছে। আপুনি দেখিছে মাজুলীবাসী কেনেকৈ আন্তৰিকতা লৈ আজি দলং উদ্বোধনী কাৰ্যসূচীলৈ আহিছে। দেখিছে নহয় মাজুলীবাসীৰ ফূৰ্তি কিমান। যিহেতু এটা সময়ত মাজুলীবাসীয়ে আমাৰ অসমৰ এনেকুৱা এটা জেগাত আছিলে য'ত নেকি যোগাযোগ বিচ্ছিন্ন হৈ আছিল। এতিয়া য'ত নিমাতী কমলাবাৰী দলঙো হৈ আছে, লগতে এইখনো ষ্টাৰ্ট হৈছে। গতিকে দুয়ো পাৰৰ যোগাযোগ ব্যৱস্থা সুচল হ'ব, য'ত নেকি মাজুলীৰ পৰা নামনিলৈ বা উজনিলৈ যোৱাত একো অসুবিধা নাথাকিব। আহক বলক যাওঁ এতিয়া এই কাৰ্যসূচী অনুষ্ঠানলৈ, য'ত মাননীয় মুখ্যমন্ত্ৰী আহি পিনি কিছু সময় তাত ভাষণ দিব। তাৰ পাছত আহি এই জেগাটোত ভূমি পূজন কৰিব।
এই আমি আহি পালোঁ কাৰ্যসূচী অনুষ্ঠানটোলৈ। দেখিছে কেনেকৈ আমাৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ ৰৈ আছে আমাৰ মিচিং গাভৰুবিলাক। দেখিছে আপোনালোক, এই পেণ্ডাটোলৈ মন কৰক আৰু মানুহ চাওক, মানুহৰ ভিৰ চাওক, মানুহ কিমান। আজি মাজুলীবাসীৰ বাবে এটা ভাল দিন, অতি সুখৰ দিন, য'ত নেকি নিমাতী কমলাবাৰী দলংখন আমিতো পালোৱেই, এতিয়া এইখনো আজি পাবলৈ গৈ আছোঁ। এতিয়া উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ বা দক্ষিণৰ পৰা উত্তৰলৈ, উত্তৰৰ পৰা দক্ষিণলৈ অহা যোৱাত একো সুবিধা নাথাকিব। আৰু আমি আশা কৰোঁ চৰকাৰে যাতে কম সময়ৰ ভিতৰতে অতি ক্ষিপ্ৰতাৰে দলঙৰ কামবোৰ কৰে, যাতে মাজুলীবাসী আৰু দুৰ্ভোগ ভুগিব নালাগে, আৰু যাতে সেই অভিশপ্ত নিমাতী ফেৰী দুৰ্ঘটনাটোৰ নিচিনা আৰু ঘটনা যাতে নঘটক, তাৰে কামনাৰে চৰকাৰলৈ অনুৰোধ যাতে দলঙৰ কামবোৰ অলপ ক্ষিপ্ৰতাৰে কৰে যেন। এয়া দেখিছে মানুহ আহি আছে, আহি আছে। এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পোৱা নাই, অলপ পাছত আহি পাবহি।
এয়া মানুহ দেখিছে নহয় আপোনালোকে, মানুহৰ ভিৰ, লানি নিচিগা ভিৰ, মানুহ আহিছে গৈছে আহিছে, কোনোফালে কম নহয়, আপোনালোকে নিজে দেখি আছে। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আগন্তুক ভিডিঅ'কেইটা আপোনালোকে মন দি চাব আৰু মোৰ ইউটিউব চেনেল menamcreation সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে আপোনালোকে বেল আইকন নটিফিকেশ্যন দবাব।